হাই নমস্কাৰ বন্ধুসকল, সকলোকে সুপ্ৰভাত। আজি এটা বিশেষ দিন। এই বিশেষ দিন মোৰ আজিৰ দিনতেই মই এওঁক পলুৱাই নিছিলোঁ, আচলতে পলুৱাই নিছিলোঁ। আজি আমাৰ এই বিশেষ দিন। এই বিশেষ দিনত আমি আজি আমাৰ এবছৰ পাৰ হৈ গ'ল। এই এবছৰত আমি এতিয়া বছৰেকীয়া হিচাপে আমাৰ এনিভাৰ্চাৰী হিচাপে আমি আজি মন্দিৰলৈ বুলি ওলাইছোঁ। আজি আমি টমটম লৈ যাম। এইখন আমি টমটম লৈ যাম মন্দিৰলৈ। এওঁ ভিতৰত ওলাই আছে আৰু দেখিছে আৰু দাড়ি চাৰি পকিলে আৰু যিহেতু আজি আমি মন্দিৰলৈ যাম, সেয়েহে ৰাতিপুৱা পুৱাই 6 বজাত আমি উঠি গা ধুই মন্দিৰত যি আমি চাকি জ্বলাম, সেই চাকি জ্বলাবৰ কাৰণে ধূপ, চাকি, তেল, শলিতা লৈ আমি যাত্ৰা আৰম্ভ কৰিবলৈ ওলাইছোঁ। আমি টমটমৰ চাবিটো ল'লোঁ। টমটমৰ চাবিটো লৈ এতিয়া আমি যাত্ৰা আৰম্ভ কৰিম গহপুৰ শিৱ মন্দিৰলৈ। আশীৰ্বাদ কৰিব যাতে আমি সুখে থাকোঁ অনাগত দিনবোৰ। আপোনালোকে আশীৰ্বাদ কৰিব। এইটো লাহে লাহে ওলাই আহিছে। ওলাওঁতে অকণমান দেৰি লাগিছে। এয়া মই মন্দিৰলৈ নিয়া বস্তুখিনি চাকি তেওঁক দিছোঁ আৰু লাহেকৈ আমি এতিয়া টমটমত উঠিলোঁ। চাবিটো অন কৰিলোঁ। টমটমখন দেউতাৰ ভাগৰ, সেইকাৰণে মই আজি নিওঁ দেউতাৰ ভাগৰ টমটমখন। মই বাইকখন থৈ গৈছোঁ।